হেল্ল' বন্ধুসকল, আজি মই এনেকুৱা এটা এপছৰ ৰিভিউ কৰিম যিটো এপছৰ সহায়ত আপোনালোকে যিকোনো ভাষাক আপোনালোকৰ নিজৰ ভাষালৈ অনুবাদ কৰি ল'ব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি প্লে ষ্টৰত সোমাওক আৰু প্লে ষ্টৰত সোমোৱাৰ পিছত তাতে আপুনি লিখক হাই ট্ৰান্সলেট। ওপৰতে যেটো আহিছে হিটোৰ ওপৰত ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিছে এপছটো হৈছে 6.7 MB আৰু এপছটোৰ ৰেটিং হৈছে 4.7 আৰু এপছটোত থকা কমেন্ট বিলাকো আপুনি পঢ়ি চাব পাৰে। বিৰাট ভাল কমেন্ট কৰিছে এইবিলাক কমেন্ট। তো এতিয়া আপুনি ইনষ্টলৰ ওপৰত ক্লিক কৰি দিয়ক, ইনষ্টল হ'বলৈ দিয়ক। মোৰ অলপ স্লো নেট, সেইকাৰণে অলপ টাইম লাগি আছে। তো এতিয়া আপুনি ওপেনৰ ওপৰত ক্লিক কৰি দিয়ক, এতিয়া এলাও কৰি দিয়ক। এতিয়া আপুনি হাই ট্ৰান্সলেটৰ ওপৰত ক্লিক কৰক। এতিয়া এটো টিক কৰি দি ইয়েছ কৰি দিয়ক। এতিয়া বেক আহক, পুনৰ বেক আহক। এতিয়া হোম মাৰি দিয়ক। এতিয়া আকৌ আপুনি হাই ট্ৰান্সলেটৰ ওপৰত এটা ক্লিক কৰক, এগেইন এলাও কৰি দিয়ক। এতিয়া ওপেন সেটিংছৰ ওপৰত ক্লিক কৰক। এতিয়া আপুনি হাই ট্ৰান্সলেটৰ ওপৰত ক্লিক কৰক আৰু ইয়াতে এচেছিবিলিটিৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া আপুনি হাই ট্ৰান্সলেটৰ ওপৰত ক্লিক কৰি এটো অফ আছে এটো অন কৰি দিয়ক আৰু ওকে কৰি দিয়ক। এতিয়া পুনৰ বেক আহক। এতিয়া নেক্সটৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া ডানৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া গেট ষ্টাৰ্টেডৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া আপুনি কলা ঠাইখিনিত অলপ লং প্ৰেছ কৰি ধৰি ৰাখক আৰু ইয়াতে আপুনি ইউৰ লেংগুৱেজত আপুনি আপোনাৰ যেটো লেংগুৱেজত ভাষাখিনি অনুবাদ কৰিব খোজে সেইটো লেংগুৱেজ সিলেক্ট কৰি দিয়ক। তো মই বাংলা সিলেক্ট কৰিলো আৰু ইউৰ ফ্ৰেণ্ড লেংগুৱেজত আপোনাৰ ফ্ৰেণ্ডে আপোনাক যেটো ভাষাৰে মেছেজ কৰিব সেই ভাষাটো সিলেক্ট কৰি দিয়ক। মই এটো ইংলিছত সিলেক্ট কৰি দিলো, ইংলিছ। এতিয়া আপোনাৰ কাম শেষ। এতিয়া আপুনি মানে মই এতিয়া জিমেইলত সোমাই চাম আৰু পৰীক্ষা কৰি চাম। এতিয়া লেফট সাইডত আপুনি ৰাউন্ড এটা সিম্বল দেখিবলৈ পাইছে। এটো টানি লৈ সেন্টেন্সৰ ওপৰত ধৰি ৰাখিলে এইবিলাক বাংলা হৈ যাব। এইবিলাক আপুনি চাব পাৰিছে বাংলা হৈ আছে। আপুনি জাস্ট এটো লৈ যিকোনো বাক্যৰ ওপৰত অলপ টাইম ধৰি ৰাখিলে এটো অটোমেটিক্যালি বাংলাত কনভাৰ্ট হৈ যাব। আপুনি যদি এইবিলাক হিন্দীত কনভাৰ্ট কৰিব খোজে তেতিয়া হলে ইউৰ লেংগুৱেজত গৈ আপুনি হিন্দী সিলেক্ট কৰি দিব। এতিয়া মই অলপ হোৱাটছএপত সোমাম। চাও হোৱাটছএপৰ মেছেজ বিলাক বাংলালৈ অনুবাদ হয় নে নাই। এইবিলাক আপুনি চাই আছে বাংলাত অনুবাদ হৈ গৈছে। মই এতিয়া অলপ মেছেজ লিখিম আৰু চাম এইবিলাক বাংলাত হয় নে নাই। আপোনাক যদি আপোনাৰ ফ্ৰেণ্ডে যদি ইংলিছত মেছেজ সেন্ড কৰে তেনে ক্ষেত্ৰত আপুনি এইবিলাক বাংলাত চাব পাৰিব। আপুনি যিকোনো ঠাইৰ লেংগুৱেজ বাংলা, হিন্দী বা যিকোনো বিভিন্ন লেংগুৱেজত অনুবাদ কৰি ল'ব পাৰিব। What are you doing now?
চাওক এইটো সুন্দৰ বাংলালৈ অনুবাদ হৈছে। এতিয়া মই অলপ ইউটিউবত সোমাম, চাও ইউটিউবৰ লিখাখিনি বাংলালৈ অনুবাদ হয় নে নাই এইটোৱে চাম। এইবিলাক সুন্দৰকৈ বাংলালৈ অনুবাদ হৈছে। বিৰাট ভাল এপছটো, আপুনি ব্যৱহাৰ কৰি চাব পাৰে। তো ভিডিওটো যদি ভাল লাগে আপুনি ভিডিওটোৰ ওপৰত এটা লাইক কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধুসকলক জনাই দিব।